আইওয়ার ঘৰৰ পইচা কোনে খালে ভালকে শুনা নাই মই বিপিএফে বৃদ্ধ পেঞ্চনৰ পইচা কোনে খালে শিশু খাদ্যৰ পইচা কোনে খালে জব কাৰ্ডৰ পইচা কোনে খালে নদীৰ বান্ধ দিব লগা পইচা কোনে খালে লেট্ৰিন বনাব লগা পইচা কোনে খালে মহিলা সমিতি বিলাকৰ সেলফ হেল্প গ্ৰুপৰ পইচা কোনে খালে নিবনুৱাসকলৰ নামত চাকৰি দিয়াৰ নামত ঘুষ কোনে খালে ছাত্ৰ ছাত্ৰী ভাল শিক্ষা পোৱা নাই স্কুল কলেজ উন্নয়নৰ পইচা কোনে খালে এতিয়া আমাৰ প্ৰশ্ন আমাৰ উত্তৰ আমাৰ তাতে আছে তো এই কাৰণে এতিয়া চিন্তা কৰিব লগা একো নাই আমাক পৰিৱৰ্তন লাগে আমাক শান্তি লাগে আমাক উন্নয়ন লাগে আৰু এই পৰিৱৰ্তন যেটো লাগে শান্তি লাগে উন্নয়ন লাগে ঐক্যতা সংহতি লাগে ইয়াৰ একমাত্ৰ পথে হৈছে পৰিৱৰ্তন বিপিএফ মানে ভ্ৰষ্টাচাৰ বিপিএফ মানে যেটো আমাৰ মাজত আজি উন্নয়ন হোৱা নাই এই উন্নয়নৰ যেটো মানে প্ৰতিচ্ছবি এইটোৱে বিপিএফ আজি যে ৰাস্তা ঘাট দলং একোই হোৱা নাই এইটো হল বিপিএফ বিপিএফ মানে হিংসা আৰু দমন নীতি বিপিএফ মানে দাদাগিৰি আমাৰ অঞ্চলত ইমান বছৰে যে এই হিংসা দাদাগিৰি চলি আছে একমাত্ৰ বিপিএফৰ কাৰণে ইলেকশ্যন আৰম্ভ হোৱাৰ পৰা মছলপুৰ সমষ্টিত মাৰামাৰি আৰম্ভ কৰিছে বিপিএফে ডিহিৰা সমষ্টিত মাৰামাৰি আৰম্ভ কৰিছে বাগানপাৰা সমষ্টিত মাৰামাৰি আৰম্ভ কৰিছে আৰু আজি আমাৰ মিটিংখন ভয় কৰি ওদালবাৰীত মিটিং লৈছে দুনিয়াৰ বাছবিলাক বুক কৰি থৈছে কিন্তু একো পাত্তা নাপালে এতিয়া যাওয়া সময়ত আপোনালোকে দেখিবলৈ পাব বিপিএফৰ মিটিংত মানুহ নাই গাড়ীয়ে গাড়ী ৰাইজে মোক কৈছে বহুত দামী দামী গাড়ী আহে বোলে বিপিএফৰ মিটিংত মানুহ নাই তো সেইকাৰণে ৰাইজ আজি আমি দীৰ্ঘদিন সংগ্ৰাম কৰি যেটো বিটিআৰ সৃষ্টি কৰিছো বহুত শহীদ হৈ গল বহুত আমাৰ মা দেউতা দাদা ভাই ত্যাগ কৰিব লগা হ'ল ইয়াৰ পিছত আমি এটা সুন্দৰ চুক্তি পাইছো বিটিআৰ চুক্তি যি চুক্তি অকল শান্তিৰ চুক্তি নহয় এই চুক্তি শান্তিৰ লগতে প্ৰগতিৰ চুক্তি হয় এই চুক্তিখনত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে উল্লেখ কৰা আছে সেই অনুষ্ঠান প্ৰতিষ্ঠান বিলাক যদি স্থাপন কৰা হয় বিটিআৰ অঞ্চল উত্তৰ পূৰ্বাঞ্চলৰ যিকিনো ৰাজ্যতকৈ বহুত আগবাঢ়ি যাব আজি বৰমা মছলপুৰ অঞ্চলৰ বিভিন্ন ৰাইজে মোক কৈছে এই অঞ্চলত যে সেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব সপোন যেন লাগে সঁচাকে সপোন যেনে লাগে কাৰণ বিপিএফে 17 বছৰত এই অঞ্চলত একো নকৰিলে এই অঞ্চলৰ কলেজ এই অঞ্চলৰ স্কুল এই অঞ্চলৰ ৰাস্তা ঘাট একো কাম নকৰিলে বিপিএফে এই কাৰণে কিবা এটা ভাল কাম হলে এতিয়া ৰাইজৰ সপোন লাগে ৰাইজৰ মনত সোমাই গ'ল আমাৰ ইয়াত আৰু উন্নয়ন নহ'ব হাগ্ৰামা মহিলাৰীয়ে কৈছিলে মডেল বিটিসি কৰিম আজি হাগ্ৰামা মহিলাৰীয়ে কি মডেল কৰিলে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এটা নগৰ হিচাপে অঞ্চল হিচাপে বিটিসি দেখৰে কৰিলে আৰু আজি কৈছে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত একো নাই বিটিআৰত এটাই নাথাকিব সেইটো হল হাগ্ৰামাৰ দাদাগিৰি দুৰ্নীতি অপশাসন এইটো আৰু বিটিআৰত নাথাকে যোৱা 17 বছৰত আমাৰ যুৱকসকল আমাৰ ছাত্ৰ ছাত্ৰী এইবিলাক আমাৰ ভৱিষ্যত আমাৰ পৰিয়ালৰ ভৱিষ্যত আমাৰ ঘৰখনৰ ভৱিষ্যত আমাৰ সমাজৰ ভৱিষ্যত আমাৰ ৰাজ্যৰ ভৱিষ্যত আমাৰ দেশৰ ভৱিষ্যত কিন্তু হাগ্ৰামা মহিলাৰীয়ে কি কৰিলে সেই যুৱবিলাকক কেম বান্ধি থৈ দিলে মদ খোৱালে মাংস খোৱালে আৰু নিজৰ মাজতে মাৰামাৰি কৰাবলৈ শিকিলে ইয়াৰ বাহিৰে একো নকৰিলে প্ৰথম উদ্দেশ্য হৈছে ঐক্য সংগতি কৰিব লাগিব দ্বিতীয় উদ্দেশ্য হৈছে সবে সুৰক্ষা নিৰাপত্তা পাব লাগিব তৃতীয় উদ্দেশ্য হৈছে সকলো অধিকাৰ পাব লাগিব ভূমিৰ অধিকাৰ অৰ্থনীতি অধিকাৰ চাকৰি বাকৰি অধিকাৰ মাটিৰ অধিকাৰ সব অধিকাৰ ৰাইজে পাব লাগিব ভাষা সংস্কৃতিৰ অধিকাৰ ইয়াৰ পিছত আমাৰ চতুৰ্থ হৈছে যে সকলো সম উন্নয়ন সমমৰ্যাদা পাব লাগিব আজি আপোনালোকে বহুতে প্ৰশ্ন কৰিছে যে ইউপিপিএল চৰকাৰ আহিলে মোদাহি কি দিব আমি আজি ইয়াতে ঘোষণা কৰিছো ইউপিপিএল চৰকাৰ গঠন কৰিলে বিটিআৰত আমি মোদাহিৰ উন্নয়ন পৰিষদ গঠন কৰিম বহুতে প্ৰশ্ন কৰিছে ইউপিপিএল চৰকাৰ আহিলে ফৰণিয়াৰ কাৰণে কি কৰিব
বিটিআৰত UPPL চৰকাৰ আহিলে শৰণীয়া উন্নয়ন পৰিষদ গঠন কৰিম, ইয়াত আদিবাসী উন্নয়ন পৰিষদ গঠন কৰিম, গোৰ্খা উন্নয়ন পৰিষদ গঠন কৰিম, বিভিন্ন আদিবাসী উন্নয়ন পৰিষদ গঠন কৰিম, মাইনৰিটিৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰিম, বঙালীৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰিম। কাৰণ আমি বিচাৰোঁ সকলো জাতি জনগোষ্ঠীয়ে সম মৰ্যাদা সম অধিকাৰ পাব লাগিব। আৰু এইটো অকল আমাৰ মুখত পালে নহ'ব, আমাৰ লেকচাৰত মানে এইটো কথা ওলালে নহ'ব, হাতে কামে কৰিব লাগিব। আৰু হাতে কামে কৰা যি উদ্দেশ্য, যি সংগঠন, যিটো দল, এইটোৱে হ'ল UPPA দল। আমি মুখৰ কথা ক'বলৈ অহা নাই, কাম কৰিবলৈ আহিছোঁ। এই দল ৰাইজৰ দল, এই দল দুখীয়া মানুহৰ দল, এই দল দৰিদ্ৰসকলৰ দল, এই দল যোৱা 17 বছৰে হিংসা পীড়িত ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে দল, এইটো হ'ল UPPL দল। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি বহুত বেয়া এটা পৰিৱেশেৰে আগবাঢ়ি আহিছোঁ। আজি সেই পৰিৱেশ আমি পুনৰ নিবিচাৰোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, কোনোবা হীৰা শৰণীয়া ডাঙৰীয়াই যদি আজি BTC শাসনত বহিব লাগে, ইয়াত সদায় দাবী ধমকি মানে হিংসাৰ কথা ক'ব, এটা জাতি আনটো জাতিক ঘৃণা কৰা, এটা ধৰ্মই আনটো ধৰ্মক ঘৃণা কৰা, এই কথাবিলাকে সদায় ক'ব। আৰু এইবিলাক যদি আমি পাহৰি যাব ওলাইছোঁ, সুন্দৰ এটা BTR কৰিব বিচাৰিছোঁ, য'ত বড়ো, অসমীয়া, মাইনৰিটি, বঙালী, বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী, আদিবাসী চবে মিলি যদি আমি শান্তিৰে থাকিব বিচাৰিছোঁ, আমাৰ একমাত্ৰ পথে হৈছে পৰিৱৰ্তন লাগিব। পৰিৱৰ্তনৰ বাহিৰে একো ৰাস্তা নাই। আমাৰ শিক্ষকসকলৰ আজি চাকৰি 99ৰ শিক্ষকসকলক 17 বছৰে BPF ঠগালে। এই সমস্যা সমাধান কৰিব লাগিব। ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান কৰিব লাগিব। ইয়াত টেট পাছ কৰাবিলাক চাকৰি পোৱা নাই, এই সমাধান কৰিব লাগিব। আৰু আমি ঠিক কৰিছোঁ, BTRত যিমান চাকৰি ওলাই ইয়াত 1 টকাও খাব নোৱাৰিব UPPL চৰকাৰৰ সময়ত। যিদিনা ইণ্টাৰভিউ হ'ব, সেইদিনাই ৰিজাল্ট ওলাব আৰু সেইদিনাই এপইণ্টমেণ্ট দিয়া হ'ব। ইয়াত কোনো দালালি নচলিব। PMOৰ ঘৰৰ নামত কোনোবা যদি UPPLৰ নেতা কৰ্মীবিলাক আঠানা চাৰে নাও হেৰাফেৰি কৰে, লগে লগে দলৰ পৰা ওলাই দিয়া হ'ব। ইয়াত কোনো ৰেহাই দিয়া নহ'ব। কাৰণ আমাৰ দুখীয়া মা দেউতাক ইমান বছৰে BPF ঠগাই আহিলে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে, UPPLৰ দ্বাৰা পৰিৱৰ্তন বিচাৰিছে। গতিকে UPPL প্ৰত্যেকজন নেতা কৰ্মীক মই সাৱধান কৰিছোঁ, সকীয়াই দিছোঁ আৰু অনুকিয়াই দিছোঁ যে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব। পৰিৱৰ্তন আমাক লাগে। জব কাৰ্ড কেলেংকাৰী, আজিলৈকে বহুত জব কাৰ্ড BPFৰ মানুহৰ হাতত আছে। আৰু আমি ঠিক কৰিছোঁ, এই BPFৰ মানুহবিলাক ডিচেম্বৰত ফাৰ্ষ্ট উইক, ছেকেণ্ড উইকত নিৰ্বাচন হ'ব, 15 তাৰিখৰ ভিতৰত চৰকাৰ হ'ব। ইয়াৰ আগতে যদি জব কাৰ্ডবিলাক ৰাইজক ঘূৰাই নেদে, এজন এজন বিচাৰি জেলত ভৰা হ'ব, কাকো ৰেহাই দিয়া নহ'ব। ই TLCC চেয়াৰমেনে হওক, ই BDO হওক, ই BTCৰ কোনোবা ছেক্ৰেটাৰীয়ে হওক, প্ৰত্যেকজনকে জেলত ভৰা হ'ব। অতি শীঘ্ৰে জব কাৰ্ড ৰাইজক ঘূৰাই দিয়ক। আমি সহ্য নকৰোঁ। আমাৰ গৰীব মানুহক ঠগাই ঠগ প্ৰবঞ্চনা কৰাটো আমি সহ্য নকৰোঁ। আৰু আজি তেখেতসকলৰ নিচিনা মদ ভাং যোৱা ৰাজনীতি কৰিবলৈ অহা নাই। আমি 5 বছৰত BPF 70 বছৰত কৰিব নোৱাৰা কাম আমি 5 বছৰত কৰিব আহিছোঁ। আৰু সেইকাৰণে ৰাইজ, আমাৰ কাৰণে প্ৰত্যেকটো সময় মূল্যৱান। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ যে আজি নিবনুৱা সমস্যা সমাধান কৰিব লাগিব। হাজাৰ হাজাৰ ডেকা ল'ৰা মাক দেউতাকে গৰু ছাগলী বিক্ৰী কৰি, মাটি বন্ধক থৈ, ধান বিক্ৰী কৰি ল'ৰা ছোৱালীক পঢ়াইছে, MA BA পাছ কৰাইছে, চাকৰি নাই। কিন্তু সংস্থাপন দিব লাগিব। BPF কৈছে সংস্থাপন বোলে দিব নোৱাৰে। কিয় দিব নোৱাৰে? মানুহে কাম বিচাৰি আছে, কাম দিয়ক। আমাৰ ইমান ধুনীয়া মাটি আছে, ইমান ধুনীয়া বতৰ আছে, ইমান ধুনীয়া বজাৰ আছে, আপুনি অলপ সহায় কৰকচোন। আমাৰ মহিলাসকলে বোৱনী শিপিনী কিমান কাম জানে, অলপতো আপুনি সহায় কৰক। সেইকাৰণে আমি কৈছোঁ, ভাৰত চৰকাৰে প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিব দিছে। আৰু সেই ৭৫,০০০ টকা UPPL চৰকাৰ আহিলে আমি প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ভাৰত চৰকাৰৰ এই আঁচনিটো ৰূপায়ণ কৰিম। KCCৰ লোন চবে পাব লাগিব। ভাৰত চৰকাৰে কৈছে ডাবলিং ফাৰ্মাৰ ইনকাম, খেতিয়কৰ ইনকাম ডাবল হ'ব লাগে। কেনেকৈ ডাবল হ'ব? স্প্ৰে মেচিন আহিছে, BPF খাই দিছে। ট্ৰেক্টৰ আহিছে, BPF খাই দিছে। বীজ আহিছে, ভাল ভাল বীজ BPF খাই দিছে। ক'ৰ পৰা ডাবলিং ফাৰ্মাৰ ইনকাম হ'ব? সেইকাৰণে আমি ঠিক কৰিছোঁ, আমাৰ চৰকাৰ আহিলে প্ৰত্যেকটো VCDCটো আমি ফাৰ্ম মেচিনাৰী বেংক কৰিম, য'ত নেকি ট্ৰেক্টৰ থাকিব, ধান কাটা মেচিন থাকিব, সকলো খেতি কৰা সঁজুলি থাকিব। আৰু আপোনালোকে বিনামূলীয়া লৈ যাই খেতি কৰিব পাৰিব। এইটো UPPLৰ মিছন।
প্ৰত্যেকটো চাৰ্কেলত এখন এখন স্কিল ডেভেলপমেণ্ট চেণ্টাৰ গঢ়া হ'ব, য'ত নেকি আমাৰ নিবনুৱাসকলে আহি কম্পিউটাৰ শিক্ষাই হওক, বিভিন্ন শিক্ষাই হওক, ইয়াতে টেকন'লজি শিক্ষাই হওক, বিভিন্ন শিক্ষা লৈ পেলাই নিজকে সংস্থাপন কৰিব পাৰিব। আৰু আমি যিটো সপোন ৰচিছোঁ যে এই বিটিআৰ অঞ্চল আজি উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো এটা ৰাজ্যতকৈ অহা 5 বছৰত ওপৰত যাব লাগিব। আমাৰ ল'ৰা ছোৱালী খেল ধেমালিত বহুত এক্সপাৰ্ট, আমাৰ ল'ৰা ছোৱালী কালচাৰত বহুত এক্সপাৰ্ট, আমাৰ ল'ৰা ছোৱালী আজি শিক্ষাত বহুত এক্সপাৰ্ট, ভাল টেলেণ্টেড আছে, কিন্তু সুবিধা নোপোৱাৰ কাৰণে চবে পিছ পৰি আছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমাৰ বহুখিনি নেতা আছে, মই দীঘলীয়া কথা ক'ব বিচৰা নাই। এজন লিডাৰ, এজন ৰাজনৈতিক নেতাই ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে। আজি দিল্লীৰ চৰকাৰে যদি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, গুৱাহাটীত বহি থকা চৰকাৰে যদি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, আমাৰ কাউন্সিল গভৰ্ণমেণ্টও পাৰে। যোৱা 17 বছৰত 6,000 কোটিতকৈ অধিক টকা আহিল, কিন্তু আজি প্ৰশ্ন কৰা নাই মানুহবিলাকে এই 6,000 কোটি টকা ক'ত গ'ল। এই 6,000 কোটি টকা কোনোবা অঞ্চমীয় তাত আহিল, কোনোবা এই হাগ্ৰামাৰ তাত আহিল, কোনোবা এই BPFৰ নেতা পালি নেতাৰ পকেটত এই পইচাবিলাক হজম হ'ল, ৰাইজৰ কাৰণে কিন্তু একো নহ'ল। আজি না গোৰ্খা, না বড়োই পাইছে, না অসমীয়াই পাইছে, না কোনোৱে পাইছে, কোনোৱে পোৱা নাই। গতিকে আজি আমাৰ এটা সংগ্ৰাম, নতুন এটা বিপ্লৱ, এই বিপ্লৱত আমি পৰিৱৰ্তন আনিব লাগিব, সমাজ গঢ়িব লাগিব, প্ৰত্যেকখন গাঁও আদৰ্শ গাঁও কৰিব লাগিব। আজি গাঁৱে ভূঞে যি সমস্যা আছে, মন্দিৰ বনাব লাগে, থানচালি বনাব লাগে, বিভিন্ন গীৰ্জা বনাব লাগে, মছজিদ বনাব লাগে, যিবিলাক বনাব লগা আছে এইবিলাক নিৰ্মাণ কৰি সুস্থ সমাজ এটা গঢ়িব লাগিব। পাগলাদিয়া নদী, দিৰিং নদীৰ গৰাখহনীয়া, ইফালে হাতীৰ উৎপাত, কিমানখিনি সমস্যা আছে। উত্তৰ অঞ্চলৰ খোৱা পানীৰ ব্যৱস্থা নাই, কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে এইখিনি কাম BPFে কৰিব নোৱাৰিলে। 17 বছৰত 15 বছৰে BPFৰে কোনোবা এজনে PHCৰ মন্ত্ৰী আছিলে, পানী যোগান মন্ত্ৰী, কিন্তু পানী যোগান আঁচনি আনিব নোৱাৰিলে। অতি দুৰ্ভাগ্যজনক কথা। এতিয়াও মানুহবিলাক পানীৰ কাৰণে দীঘলীয়া দীঘলীয়া লাইন ল'ব লাগে। আৰু আমি UPPL চৰকাৰ অহাৰ লগে লগে আমি কৈছোঁ 1 বছৰৰ ভিতৰত পানীৰ সমস্যা সমাধান কৰিম। কোনো পানীৰ কাৰণে দীঘলীয়া দীঘলীয়া লাইন লগাব নালাগিব। কাৰণ মই গোটেই ছাৰ্ভে কৰি চালোঁ, কোনোবা এটা বৰিং কৰিব লাগিলে কোনোবা জায়গাত 2.5 লাখ টকা যায়, কোনোবা জায়গাত 1.5 লাখ টকা যায়, কোনোবা জায়গাত 1 লাখ টকা যায়। আৰু ভাৰত চৰকাৰৰ কোনো পইচাৰ কমি নাই, কিন্তু BPFৰ মানুহ কাম কৰা মানুহৰ কমি আছে। সেইকাৰণে আজি হাগ্ৰামা মহিলাৰীয়ে এই এটা কাউন্সিলৰ চিফ হয়, তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি বুলি ভাবিলে, এইকাৰণে ৰাইজৰ কথা বাদ দিলে, নিজকে ৰজা বুলি ভাবিলে। চবে চিফ চিফ বুলি কয়, তেখেতে নিজকে পাহৰি গ'ল। আচলতে কৈলাশ পৰ্বতৰ চিফ না ইয়াতে মানুহৰ সেৱা কৰা চিফ, তেখেতে একচুৱেলি মানুহৰ সেৱা কৰা চিফে আছিলে। ভাবিলে মই কৈলাশ পৰ্বতৰ চিফ হয়, কিন্তু তেখেতে এইটো কৈলাশ পৰ্বতৰ চিফ কোনোদিনে হ'ব নোৱাৰে। আজি ৰাইজ BPFৰ ঘৰত লাহে লাহে কণ্ডল লাগিছে। যেতিয়া মানুহ বেছি ভুল কাম কৰে, পাপ বুলি নকওঁ মই, যেতিয়া ৰাইজক ঠগ প্ৰবঞ্চনা কৰে, দুখীয়া গৰীব মানুহৰ ভাতৰ মানে ভাত মুঠিখন কাঢ়ি লৈ যায়, তেনেকুৱা মানুহৰ মাজত এনেকুৱা দুৰ্যোগ হয়। আৰু BPFত আজি এইয়ে দুৰ্যোগ, BPFত আজি এইয়ে দুৰ্যোগ। লাহে লাহেকৈ বিশ্বজিৎ দৈমাৰী এৰি গ'ল, ইমানুৱেল মুছাহাৰী এৰি গ'ল, আৰু বহুত ৰথী মহাৰাথী ওলাই যাবলৈ লাইন ধৰি আছে BPFৰ পৰা। গতিকে আৰু BPFৰ দোকান আৰু বেছি দিন নচলে, BPFৰ দোকান বন্ধ হৈ যাব। BPFৰ দোকানত আৰু কোনোবা মাল কিনিব ৰেডি আছে যদি আপুনি মনটো সলনি কৰক, BPFৰ দোকান আৰু বন্ধ হৈ যাব। নাঙল আছে জোঙাল নাই, BPFৰ কাম নাই, হয়নে? নাঙল আছে জোঙাল নাই, নাঙল আছে জোঙাল নাই। এতিয়া নাঙলটো ইয়াতে লৈ থৈ দিছে এই মানে পতাকাবিলাকত, তাতে কোনো জোঙাল নাই। গতিকে BPFৰ একো কাম নাই, জোঙাল নহ'লে কে গুৰুৱে টানিব। সেইকাৰণে সিদিনা কি কৰিছে আমাৰ অঞ্জলি বাইদেউ, বিশ্বৰ মানে নাৰী জাতিৰ অধিকাৰৰ কথা কোৱা, জেনেভাত যায়, UN-ত যায়, এই বাইদেউৰ সন্মুখতে মহিলা 2জনী গুৰু বনাই পেলাই হাল মাৰিছে, বাইদেৱে হাত চাপৰি মাৰি আছে। ইমান লাজৰ কথা। আমাকে কয় বাইদেৱে এইটো ভুল কৰিছে, এইটো ভুল কৰিছে। এতিয়া তেখেতসকলে ভুলতে ভুল কৰিছে। ভুল কিয় নকৰিব? মানুহৰ প্ৰতি তেখেতসকলৰ মৰম নাই, সন্মান নাই, সমস্যাৰ প্ৰতি তেখেতসকলৰ জ্ঞান নাই। এই কাৰণে আজি
তেখেতসকলে মানুহক শোষণ কৰিছে, প্ৰবঞ্চনা কৰিছে, ঠগবাজ কৰিছে আৰু দমন কৰিছে। আৰু UPPLৰ প্ৰধান লক্ষ্য চৰকাৰ গঠন কৰিব লাগিব, শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, দুৰ্নীতি অপশাসন গুচাই পেলাই হাগ্ৰামাৰ দাদাগিৰিটো চিৰদিনৰ কাৰণে বিদায় দি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। এইখিনি কথাই ক'লো, বিশ্ব দীঘলীয়া নকওঁ। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ UPPLनि सरकार सोलायथायनि गोनांथार प्रमद बर'नि सरकार खोथाजों नङा मावनायजों सुबुंनि जिउजों बेसोर दैदेनगिरिनि सिनायथि नेवसिलायनाय गैया हारिनि मानसि फंबाय दैदेनगिरि होनना बिखौसो बुङो।